মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ লগত মই আলোচনা কৰিম অষ্টম শ্ৰেণীৰ বাবে দিয়া 15 দিনীয়া স্ব-শিক্ষণ সমলং 2 সমাজ বিজ্ঞান বিষয়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বিভিন্ন ধৰণৰ লিংক ডেছক্ৰিপশ্যন বক্সত চালে পাবা, মই তাতে এড কৰি দিম। আহাচোন এতিয়া দেৰি নকৰি তোমালোকৰ সমলং 2ত দিয়া সমাজ বিজ্ঞানৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। একৰ কত দিয়া আছে কি কি প্ৰাকৃতিক উপাদান মানুহৰ কামত ব্যৱহৃত হয়? উত্তৰটো হ'ব মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি প্ৰাকৃতিক উপাদান মানুহৰ কামত ব্যৱহৃত হয়। খটো হৈছে ভূমি সম্পদৰ ক্ষেত্ৰত কোনবোৰ কাৰকে সংকট সৃষ্টি কৰিছে? উত্তৰটো হ'ব ভূমি সম্পদৰ ক্ষেত্ৰত ভূমিস্খলন, খহনীয়া, মৰুকৰণ, ভূমিৰ অৱক্ষয়, মানুহৰ বিভিন্ন কাৰ্যকলাপ আদি কাৰকবোৰে সংকট সৃষ্টি কৰিছে। গ প্ৰশ্নটো হৈছে ভূমি সংৰক্ষণৰ 3টা উপায় উল্লেখ কৰা। তোমালোকৰ পাঠ্যপুথি 4 নম্বৰ আৰু 5 নম্বৰ পৃষ্ঠাত বহুতো উপায় দিয়া আছে, সেইসমূহ মই ইয়াতে দিছোঁ। ইয়াৰ পৰাই 3টা উপায় তোমালোকে লিখিবা। ভূমি অৱক্ষয় ৰোধ কৰা আৰু ইয়াৰ সংৰক্ষণৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিব পাৰি। যেনে 1 নম্বৰ মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ, বন আৰু বৃক্ষৰোপণ কৰা। 2 পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা। 3 নম্বৰটো হৈছে উচ্চভূমি অঞ্চলত বেদিকা অৰ্থাৎ টেৰাছ পদ্ধতিৰে খেতি কৰা। 4 নম্বৰ যধে মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা। 5 নম্বৰ কৃষি ক্ষেত্ৰত চৌপাশে শাৰী শাৰীকৈ উপকাৰী গছ-গছনি ৰোপণ কৰা। আৰু শেষত দিয়া আছে 6 নম্বৰত ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা। ঘ প্ৰশ্নটো হৈছে কি কি প্ৰক্ৰিয়াৰ দ্বাৰা পানী পুনৰ উৎসসমূহত জমা হয়? উত্তৰটো হ'ব বাষ্পীভৱন, অধুক্ষেপণ আৰু প্ৰবহন প্ৰক্ৰিয়াৰ দ্বাৰা পানী পুনৰ উৎসসমূহত জমা হয়। ঙ প্ৰশ্নটো হৈছে 3বিধ জীৱাশ্ম ইন্ধনৰ নাম লিখা। উত্তৰটো হ'ব 3বিধ জীৱাশ্ম ইন্ধনৰ নাম কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। কাৰ্য নং 2 দিয়া আছে বনজ সম্পদৰ ব্যৱহাৰ 2 ধৰণে হয়, বাণিজ্যিক অৰ্থাৎ কমাৰ্চিয়েল আৰু পাৰিস্থিতিক অৰ্থাৎ ইক'লজিকেল। পাঠত উদ্ধৃত এই বাক্যশাৰীৰ আলমত দুয়োটা দিশত আমি লাভ কৰা সুবিধাসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াতে তোমালোকক তালিকা প্ৰস্তুত কৰাৰ বাবে দিয়া আছে বাণিজ্যিক আৰু পাৰিস্থিতিক। আহাচোন চাওঁ কেনেদৰে কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2 নং কাৰ্যত দিয়া তালিকাখন বাণিজ্যিক আৰু পাৰিস্থিতিক তোমালোকে পৃষ্ঠা নম্বৰ 7ত দিয়া ব্যৱহাৰ নামৰ পেৰেগ্ৰাফটোৰ সহায়ত পূৰা কৰিবা। পেৰেগ্ৰাফটোৰ পৰা তোমালোকে লিখিবা, তাতে মই পেৰেগ্ৰাফটো কৈ গৈছোঁ ক'ৰ পৰা লিখিবা। তোমালোকে তালিকাখন তেনেদৰে প্ৰস্তুত কৰি উলিয়াবা। বাণিজ্যিকত লিখিবা আমাৰ প্ৰয়োজনীয় বাঁহ, কাঠ, খৰি, কেঁচামাল, ঔষধি উদ্ভিদ আৰু বননিৰ পৰাই পাওঁ। লিখিবলৈ ব্যৱহাৰ কৰা কাগজ-খিলাও আমি বনজ সম্পদৰ পৰাই আহৰণ কৰোঁ। এইবিলাকেই বনজ সম্পদৰ বাণিজ্যিক ব্যৱহাৰ। তাৰ পিছৰ কলমটোত লিখিবা অৰ্থাৎ পাৰিস্থিতিক বুলি দিয়া কলমটোত সেইদৰে উদ্ভিদে আমাক অক্সিজেনৰ যোগান ধৰে, বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে, মাটি সংৰক্ষণত সহায় কৰে, ভূতল জল বৃদ্ধিত সহায় কৰে, গোলকীয় উত্তাপ হ্ৰাস কৰে। এনেধৰণৰ উপযোগিতা বা ব্যৱহাৰেই হ'ল পাৰিস্থিতিক ব্যৱহাৰ। ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছোঁ এই পেৰেগ্ৰাফটোৰ সহায়ত তোমালোকে কাৰ্য নং 2টো সম্পূৰ্ণ কৰিব পাৰিবা। যদি তোমালোকৰ ঠাইৰ অভাৱ হয় তেনেহ'লে তোমালোকে অতিৰিক্ত পৃষ্ঠা ব্যৱহাৰ কৰিবা। 3 নং কাৰ্যটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা।
1 নম্বৰ প্ৰশ্নটো হৈছে পেট্ৰলিয়ামক পনীয়া সোণ বুলি কোৱা হয় ইয়াৰ কাৰণ হ'ল ক ই অতি মূল্যৱান সম্পদ খ ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে গ ই জীৱাশ্ম ইন্ধন ঘ ই প্ৰকৃতিত উপলব্ধ সম্পদ শুদ্ধ উত্তৰটো হ'ব ক ই অতি মূল্যৱান সম্পদ 2 নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মল পানী পাবলৈ হ'লে আমি কি কৰা উচিত ক পানীত ৰাসায়নিক সাৰ মিহলি কৰিব লাগে খ পানীৰ উৎসসমূহ প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে গ পানী উতলাই গৰম কৰি ব্যৱহাৰ কৰিব লাগে ঘ পানী যধে মধে ব্যৱহাৰ কৰিব লাগে শুদ্ধ উত্তৰটো হ'ব খ পানীৰ উৎসসমূহ প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মৰুকৰণৰ কাৰণ ক অপৰিকল্পিত কৃষিকাৰ্য খ ঔদ্যোগিকৰণ গ অৰণ্য আৰু ঘাঁহনিৰ অত্যাধিক ব্যৱহাৰ ঘ একেডৰা মাটিতে বেছিকৈ সাৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ শুদ্ধ উত্তৰটো হ'ব ঘ একেডৰা মাটিতে বেছিকৈ সাৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ 4 নম্বৰ প্ৰশ্নটো হৈছে সৌৰ শক্তি ব্যৱহাৰৰ এটা সুবিধা হ'ল উৎপাদন খৰচ কম খ বহুত পৰিমাণৰ শক্তি পোৱা যায় গ প্ৰদূষণ মুক্ত ঘ পৰিবহণত খৰচ বেছি শুদ্ধ উত্তৰটো হ'ব গ প্ৰদূষণ মুক্ত 5 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনবিধে বৰ্ষাৰণ্যক বুজাইছে ক পৰ্ণপাতী অৰণ্য খ চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্য গ খেতি পথাৰ ঘ ৰাষ্ট্ৰীয় উদ্যান শুদ্ধ উত্তৰটো হ'ব খ চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্য কাৰ্য নং 4টো হৈছে খালী ঠাই পূৰ কৰা ক ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ খ নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বুলি কোৱা হয় গ বেদিকা কৃষিৰ জৰিয়তে পানীৰ প্ৰৱাহ হ্ৰাস কৰিব পাৰি ঘ অৰণ্য হ'ল স্বাভাৱিকভাৱে নৱীকৰণযোগ্য সম্পদ ঙ ৰন্ধন কাৰ্যত ইন্ধন হিচাপে ব্যৱহাৰ কৰা LPG এবিধ পেট্ৰলিয়াম গেছ সমাজ বিজ্ঞান বিষয়ৰ অন্তিম প্ৰশ্নটো হৈছে কাৰ্য নং 5 পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিসমূহৰ নাম উল্লেখ কৰা আৰু দুয়োবিধ শক্তি সম্পদৰ অন্তৰ্গত দুটা শক্তি সম্পদৰ বিষয়ে ব্যাখ্যা কৰা অৰ্থাৎ পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিসমূহৰ উদাহৰণ দিয়াৰ কথা কৈছে আৰু দুয়োবিধৰে এটাৰ বিষয়ে চমুটোকা লিখিব দিছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পৰম্পৰাগত শক্তিৰ বিষয়ে পৃষ্ঠা নম্বৰ 8 আৰু 9 পাবা তাৰ পৰা তোমালোকে কোনকিটা শক্তি সম্পদ পৰম্পৰাগত শক্তি পৰিব সেইকেইটা উল্লেখ কৰি ইয়াৰে যিকোনো এটাৰ বিষয়ে লিখিবা কিতাপত ভালদৰে দিয়া আছে পৰম্পৰাগত শক্তি হৈছে কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ এইকেইটাৰ ভিতৰত তোমালোকৰ যোনটো লিখাৰ বাবে ভাল লাগে তোমালোকে তাৰ বিষয়ে চমুকে লিখিবা তাৰপিছত 2 নম্বৰ ভাগত তোমালোকক লিখিবলৈ দিয়া আছে অপৰম্পৰাগত শক্তিসমূহ ইয়াৰ বিষয়ে তোমালোকে পাবা পৃষ্ঠা নম্বৰ 9 আৰু 10ত অপৰম্পৰাগত শক্তিসমূহ হৈছে সৌৰ শক্তি জলশক্তি বতাহ শক্তি জোৱাৰৰ শক্তি আদি এইসমূহ পৃষ্ঠা নম্বৰ 9ত ভালদৰে দিয়া আছে তোমালোকে ইয়াৰ পৰাই লিখিবা আৰু উল্লেখ কৰাৰ লগতে ইয়াৰ পৰা যিকোনো এটাৰ বিষয়ে চমুকৈ লিখিবা পৃষ্ঠা নম্বৰ 10ত দিয়া আছে সৌৰ শক্তি বতাহ শক্তি পাৰমাণৱিক শক্তি
ভূতাপীয় শক্তি, জোৱাৰ শক্তি, জৈৱ গেছ, জলবিদ্যুৎ শক্তি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সমলং 2 সমাজ বিজ্ঞান বিষয়ত দিয়া সম্পূৰ্ণ প্ৰশ্নসমূহ লিখি ৰাখিবা। যদি কোনোবাই প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। সকলোলৈকে আন্তৰিক ধন্যবাদ।